নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ দিয়ক। আপোনালোকক মই ভাবিছিলোঁ কামাখ্যা অম্বুবাচী মেলাৰ এটা ধুনীয়া এটা ব্লগ আপোনালোকক দিম, কিন্তু মই গৈছিলোঁ কামাখ্যা মন্দিৰত, তাৰপিছত ব্লগ বনালোঁ ধুনীয়াকৈ। আৰু সেইদিনাখনে দেওবাৰ আছিল লাষ্ট মেলা কামাখ্যাৰ। সেইদিনাখন আহোঁতে মই বেলতলা বজাৰত সোমালোঁ। তাৰপিছত বেলতলা বজাৰত মানে মোৰ যিটো মোবাইল দি মই ৰেকৰ্ডিং কৰিছিলোঁ ব্লগটো, তো সেইটো মোবাইলটো মোৰ চুৰি হৈ গ'ল আৰু মোবাইলটো মই নাপালোঁ। পুলিচ কমপ্লেইনো কৰিলোঁ, কিন্তু মই মোবাইলটো নাপালোঁ আৰু এতিয়ালৈকে পোৱা নাই মোবাইলটো। চাওঁ বাকী পুলিচে মোৰ মোবাইলটো উলিয়াই দিব পাৰে নে নাই, আৰু সেইকাৰণে মই ব্লগ দিব পৰা নাই আপোনালোকক। আৰু আজি এতিয়া মই মোৰ লগৰজনীৰ লগত ছুপাৰ মাৰ্কেটত থকা যোনটো লাইফষ্টাইল সেইটো শ্বপিং মলত আহিছোঁ, অলপ কিবা কম দামত কিবা পাওঁ নেকি চাওঁ। Oh my god guys, yes, 199 পাই গ'লোঁ কম দামত কিউট পাৰ্চ। তো এইটো মই লৈ লওঁ। পিংকটো লওঁ নে বেলেগ কালাৰ লওঁ? কুৰ্তাবোৰ বহুত ধুনীয়া ধুনীয়া আছে, কিন্তু দামো বহুত ধুনীয়া ধুনীয়া আছে। চাই আছোঁ অলপ কম দামত পোৱাকৈ ধুনীয়া এটা চিম্পল কুৰ্তা চাই আছোঁ। আৰু কিন্তু গোটেইবোৰ কুৰ্তা ভালেই লাগিছে, কিন্তু দামকেইটা বহুত বেছি আছে। তথাপি মই চাই আছোঁ, বিচাৰি আছোঁ। গাইজ, ইয়াতে চবফালে অফাৰ চলি আছে, একদম 40% অফ দি আছে। মোৰ বজাৰ কৰি হৈ গ'ল আৰু কিবা কিবি ল'লোঁ, কিছুমান কম দামতো পালোঁ আৰু বেছি বস্তু লোৱা নহ'ল, কাৰণ বস্তুবোৰৰ বহুত দাম। আৰু এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু আপোনালোকক সোনকালে ভাল ভিডিঅ' দিম বুলি ক'লোঁ। বাই।